ফ্ৰেণ্ডছ ইয়াৰ পিছত আপোনালোক লাগিব হ'ল আমাৰ মানে আপোনালোক যেতিয়া ড্ৰিল মেচিন এটা লয় ড্ৰিল মেচিন আপোনালোক বিট লাগিব এইবিলাক আমাৰ ফল বুলি কয় তো এইবিলাক আমাৰ প্ৰভাৰ আপোনালোকৰ মানে কাষ্টমাৰে কি লাগে কি কেটেগৰী লাগে ইয়াত মানে আপোনালোকে পাব আৰু আপোনালোকে কি টেংকি 4 লেয়াৰ 6 লেয়াৰ তো আপোনালোকক মই এইটো অলৰেডি এটা ভিডিঅ' মানে আপলোডটো লাগিব আপোনালোক গ্ৰাইণ্ডাৰ যদি আপোনালোকে 2026 চনত নতুন কৰি কাম ষ্টাৰ্ট কৰিব খোজে তো এইটো হ'ল আমাৰ ৰটালি তো হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ তো ভাবিছে কিহৰ ওপৰত ভিডিঅ' হ'ব তো আজি আমাৰ ভিডিঅ' হ'ব তো আপোনালোকে যে 2026 চনত এটা পাইপৰ কাম শিকিব খোজে তো আপোনালোকক বস্তুখিনি কি বস্তু মানে আপোনালোকৰ ফাৰ্ষ্ট টাইম দৰকাৰ হ'ব তো আপোনালোকক কমপ্লিট মই প্ৰচেছখিনি বুজাই দিম তো আপোনালোকে যদি কাম শিকিব খোজে তো কাম শিকিলে আপোনালোকক কি সামগ্ৰী ফাৰ্ষ্ট টাইম আপোনাৰ দৰকাৰ হ'ব তো বৰ্তমান মই দোকানত আহি গৈছোঁ তো এইখন হ'ল আমাৰ বালিজানা কৃষ্ণ ভাণ্ডাৰ শ্ৰীকৃষ্ণ ভাণ্ডাৰ তো ইয়াৰ পৰা আপোনালোকক মানে বস্তুটো বুজাই দিম মানে পাইপৰ নামখিনিও বুজাম কোনটো বস্তু ক'ত ব্যৱহাৰ হয় আৰু আপোনালোকে যদি CPVC EPVC কোনটো ক'ত ব্যৱহাৰ হয় কি কেটেগৰী তো প্ৰথমে আপোনালোকক এটা এনেকুৱা মেচিন লাগিব তো আপোনালোকক মেচিনৰো কমপ্লিট দেখাই দিম এইটো হ'ল আমাৰ বছৰ তো এইটো আমাৰ ড্ৰিল মেচিন হয় বাকী ইয়াতে আমাৰ আছে এইটো একটা আছে এইবিলাক হ'ল এইবিলাক মেচিনবিলাক তো এইটো বছৰ মেচিন আছে তো আপোনালোকক আজি কমপ্লিট দেখাই দিম তো আপোনালোকক কি সামগ্ৰী লাগিব আৰু বস্তুখিনি কি দৰকাৰ হ'ব কি জানিব লাগিব কি আপোনালোকে জানিলে বেছি দৰকাৰ হয় আৰু কাম কৰিব যদি খুজিছে কাম কৰিলেও আপোনালোকৰ সামগ্ৰীখিনিৰ নাম জানিব লাগিব তো ভিতৰত আহক আমি দেখাই দিম ফ্ৰেণ্ডছ মই ভিতৰত আহি গৈছোঁ তো প্ৰথমে আপোনালোকক সামগ্ৰীখিনি বস্তুখিনি কি সামগ্ৰী ক'ত ব্যৱহাৰ হয় এইখিনি জানিব লাগিব তো আমাৰ ইয়াতে আছে সামগ্ৰীবিলাক তো ফ্ৰেণ্ডছ আপোনালোকে দেখিব পাৰিছে এইবিলাক সামগ্ৰীবিলাক এইবিলাক চব পাইপৰ কামত আপোনালোকৰ ব্যৱহাৰ হোৱা সামগ্ৰী তো আপোনালোক কমপ্লিটলি সামগ্ৰীখিনি আপোনালোকক বুজাই দিম আৰু কোনটো সামগ্ৰী আপোনালোকক বিশেষ কৰি দৰকাৰ হ'ব মানে পাইপৰ কাম কৰিব খুজিলে আৰু যদি আপোনালোক পাইপৰ কাম কৰিব খুজিছে ঘৰত তো ঘূৰিলেও আপোনালোকৰ নামখিনি দৰকাৰ হ'ব তো এইবিলাক আমাৰ CPVC বস্তু আছে তো এইবিলাক নতুন একদম কমপ্লিট নতুন মানে আমাৰ এটা সামগ্ৰী আহি গৈছে এইবিলাক হ'ল আমাৰ আঠা তো এইবিলাক হ'ল আমাৰ আঠাবিলাক তো ফ্ৰেণ্ডছ এইবাৰ আপোনালোকক সামগ্ৰীখিনি দেখাই দিম তো ইয়াতে আমাৰ সামগ্ৰীখিনি আছে তো প্ৰথমে আপোনালোক যদি ঘৰত কাম কৰিব খোজে নিজে কাম কৰা শিকিব খোজে তো প্ৰথমে আপোনালোকক লাগিব তো এটা হ'ল আমাৰ ড্ৰিল মেচিন এইটো হ'ল আমাৰ ৰটাৰী ড্ৰিল মেচিন লাইফ মানে লং লাইফ ড্ৰিল মেচিন তাৰপিছত আপোনালোকক গ্ৰাইণ্ডাৰ 2 নম্বৰটো লাগিব আপোনালোকক গ্ৰাইণ্ডাৰ যদি আপোনালোকে 2026 চনত নতুন কৰি কাম ষ্টাৰ্ট কৰিব খোজে তো এইটো হ'ল আমাৰ ৰটালী মানে ড্ৰিল মেচিন এইটো হ'ল ড্ৰিল আপোনালোকক একবাৰ দেখাই দিম বস্তুটো কমপ্লিট নতুন আমাৰ চিল পেক আছে তো এইটো হ'ল আমাৰ 800 ৱাটৰ এটা ড্ৰিল মেচিন হয় বাকী এইটো হ'ল আমাৰ গ্ৰাইণ্ডাৰ এইটো হ'ল আপোনালোকৰ গ্ৰাইণ্ডাৰ তো এবাৰ আপোনালোকক দেখাই দিম এইটো হ'ল গ্ৰাইণ্ডাৰ দেখা পাইছে এইটোও লং লাইফৰ গ্ৰাইণ্ডাৰ এইটো আমাৰ আছে 550 ৱাটৰ তো বাকী ইয়াৰ পিছত আপোনালোকক দেখুৱাম মানে পাইপৰ কাম কৰিলে পাইপৰ মেইন বস্তু প্ৰথম হ'ল আপোনালোকৰ এইটো কয় আমাৰ আঠা এইটো আমাৰ CPVC আঠা এইটো হ'ল আপোনালোকে এটা বস্তু ব্যৱহাৰ কৰিব পাৰিব এইটোৰ হ'ল আপোনালোকৰ গৰম পানী পাইপ আৰু ঠাণ্ডা পানী পাইপ দুটাতে ব্যৱহাৰ কৰিব পাৰিব তাৰপিছত আপোনালোকক দেখাম এইটো হ'ল আমাৰ PVC পাইপৰ আঠা এইটো কয় আমাৰ PVC টিউব আছে তো আপোনালোকৰ এনেকা পাব এইটো হ'ল আমাৰ বটল এনেকা লাগলে এনেকা পাব খালি আপোনালোক দেখাই এইটো আঠা তাৰপিছত হ'ল এইটো হ'ল আপোনালোকৰ এমচিল তো আপোনালোক পাইপৰ কাম কৰিব খুজিলে এইটো মষ্ট ইম্পৰ্টেণ্ট বস্তু এমচিল তাৰপিছত আপোনালোকক লাগিব এইটো PVC আঠা আপোনালোকে দেখিব পাৰিছে এইটো PVC হয় এইটোৰ এটা গুণ আছে PVC আঠা আপোনালোকৰ অনলি UPVC এইটো আপোনালোকে অনলি গৰম পানী মানে পাইপত ঠাণ্ডা পানী পাইপতহে ব্যৱহাৰ কৰিব পাৰিব কিন্তু এইটোৰ এটা বিশেষ গুণ আছে এইটো আপোনাৰ ঠাণ্ডা পানী গৰম পানী CPVC UPVC PVC যিমান পাইপ আছে ৱৰ্ল্ডত সব পাইপতে এই আঠাটো আপোনালোকে ব্যৱহাৰ কৰিব এইটো নিমখেনা আঠা এইটো হ'ল আপোনালোকৰ নিমখেনা আঠা তো বাকী আপোনালোকে গম পাইছে এইবিলাক হ'ল পাইপৰ বস্তুবিলাক তো আপোনালোকক কিছু এটা নাম দেখাৰ চেষ্টা কৰিম এইটো হ'ল আমাৰ এইটো হ'ল 1.5 ইঞ্চিৰ আমাৰ কেপলাৰ জইন বুলি কয় এইটো হ'ল আমাৰ জইন তো আপোনালোকে বাকী বস্তুখিনি বাকী ইয়াৰ পিছত আপোনালোকক টেংকিৰ বস্তুখিনি দিওঁ ইয়াতে আমাৰ টেংকিৰ মানে কিছু টেংকি চকেট আছে তো এইবিলাক আমাৰ টেংকিবিলাক তো এইবিলাক হ'ল আমাৰ টেংকি তো আপোনালোকৰ ইয়াত কমপ্লিট টেংকি চুপন পাব আশীৰ্বাদ পাব আৰু চিনটেক্স পাব আৰু আপোনালোকৰ মানে কাষ্টমাৰে কি লাগে কি কেটেগৰী লাগে ইয়াত মানে আপোনালোকে পাব আৰু আপোনালোকে কি টেংকি 4 লেয়াৰ 6 লেয়াৰ তো আপোনালোকক মই এইটো অলৰেডি এটা ভিডিঅ' মানে আপলোড দিছিলোঁ তো ভিডিঅ'টোত আপোনালোকক বুজাইছিলোঁ কোনটো টেংকি কি কোনটো লেয়াৰ কেনেকা তো এইবিলাক আমাৰ কমপ্লিট টেংকিবিলাক এইবিলাক হ'ল আমাৰ টেংকি ইফিনি টেংকিৰ আইটেম তো মানে ব্ৰেণ্ডেড আছে নন ব্ৰেণ্ড যিমান লাগে কমপ্লিট পাব 200 লিটাৰ লাগলে 300 লিটাৰ 600 500 লিটাৰ আছে 750 তো লিটাৰ কথা আপোনালোকে জানিব 1000 লিটাৰ 2000 লিটাৰ পৰ্যন্ত আপোনালোকৰ এইখিনি আপোনালোকে জানিব লাগিব টেংকিৰ কেটেগৰী ফ্ৰেণ্ডছ এইবাৰ আপোনালোকক একদম পাইপৰ বস্তুখিনি তো ইয়াতে আমাৰ পাইপৰ কিছু আমাৰ মানে চকেজ কৰা আছে এইবিলাক হ'ল আমাৰ পাইপবিলাক তো এইটো হ'ল আমাৰ ইয়াতে আমাৰ CPVC UPVC PVC চমক্লিপ পাইপ এতে আছে আমাৰ এইবিলাক হ'ল আমাৰ PVC পাইপ এইবিলাক হ'ল আপোনালোকে জানে এইটো হ'ল বাথৰুম
পায়খানাৰ মানে ছাপ্লাইৰ কাৰণে ব্যৱহাৰ কৰে মানে ৱেষ্ট বস্তুটো লেতেৰাৰ কাৰণে তো এইবিলাক হ'ল আমাৰ পানীৰ ছাপ্লাই পাইপ এইবিলাক হ'ল আমাৰ UPVC CPVC তো আপোনালোকে এটা বস্তুটো ক'লো CPVC যেনেকৈ আপোনালোকে গৰম পানী ঠাণ্ডা পানী ব্যৱহাৰ কৰিব পাৰে আৰু বাকী UPVC অনলি ফৰ আপোনালোকে ঠাণ্ডা পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে তো এইবিলাক হ'ল আমাৰ পাইপৰ ছেকশ্যনখিনি এতিয়া কমপ্লিট আমাৰ পাইপ আছে এইবিলাকত 13 HDRৰ পাইপ হয় আপোনালোকে দেখিব 13 HDR ইয়াতে আমাৰ CPVC UPVC PVC আৰু কমপ্লিট পাইপ আছে এইবিলাকো আপোনালোকৰ UPVC CPVC দিয়াৰ পিছত আপোনালোকক লাগিব হ'ল আমাৰ মানে আপোনালোক যেতিয়া ড্ৰিল মেচিন এটা লয় ড্ৰিল মেচিনত আপোনালোক বিট লাগিব এইবিলাক আমাৰ ফল বুলি কয় তো এইবিলাক আমাৰ ফল ড্ৰিল মেচিনৰ এইবিলাক ফল তো বাকী ইয়াতে আমাৰ বস্তু আছে এইবিলাক হ'ল গ্ৰাইণ্ডাৰৰ আপোনালোকৰ যেতিয়া কাটিং কৰাৰ পাছত আপোনালোকৰ লগত গ্ৰাইণ্ডাৰৰ কাৰণে গ্ৰাইণ্ডাৰ ব্লেড এইবিলাক কয় আমাৰ গ্ৰাইণ্ডাৰৰ ব্লেড তো ইয়াতে কমপ্লিট আছে আপোনাৰ উড কাটিং হওক আপোনালোকৰ মেটেল কাটিং হওক আপোনালোকৰ কমপ্লিট বস্তু আছে এইখিনি বস্তু আপোনালোক দৰকাৰ হ'ব তো বাকী ইয়াৰ পিছত আছে আপোনালোকৰ টেপৰ কেটেগৰী ইয়াতে আমাৰ টেপবিলাক আছে এইবিলাক হ'ল আমাৰ পানী ব্যৱহাৰ কৰা টেপবিলাক এইবিলাক হ'ল আমাৰ টেপবিলাক তো এইবিলাক হ'ল আমাৰ টেপবিলাক তো আপোনালোকৰ টেপটো হ'ল কি কোৱালিটি লয় কি নলয় আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে এইবিলাক হ'ল আমাৰ মানে মিডিয়াম ৰেঞ্জৰ টেপ তো তো ফ্ৰেণ্ডছ ইয়াৰ পিছত আপোনালোকক ক'ম তো আপোনালোকে এটা বস্তু ধ্যান দিব লাগিব এইবিলাক এই যে আপোনালোকে যেতিয়া কাম কৰিলে আপোনালোকে কিটখিনি কিন্তু ব্ৰেণ্ডেডে ল'ব এইবিলাক চব ব্ৰেণ্ডেড আছে নন ব্ৰেণ্ডেড আপোনালোকে বস্তু নল'ব তো কিছুবিলাক নন ব্ৰেণ্ড আছে নন ব্ৰেণ্ড ল'লে আপোনালোকে কাম কৰি মানে জোত নাপাব মানে কাম কৰি আৰাম নাপাব তো আপোনালোকে এটা বিশেষ বস্তু আপোনালোকে কাম কৰা বস্তুখিনি কিন্তু ভাল ল'ব লাগিব তো বাকী এইবিলাক নাম আছে নেক্সট আৰু এটা ভিডিঅ' যদি আপোনালোকে বহু কমপ্লিট দিম এইবিলাক নামবিলাক এইবিলাক হ'ল আমাৰ এইবিলাক কয় গেট ভাল্ভ তো গেট বহুত জানা টি কয় এইবিলাক টি তো এইবিলাক আমাৰ এলব টি কমপ্লিট আছে এইবিলাক বস্তুবিলাক এইবিলাক যদি আপোনালোকক কমপ্লিট লাগে এইবিলাকৰ নাম আৰু আপোনালোকক দিয়াৰ চেষ্টা কৰিম নেক্সট ভিডিঅ' তো ইমান এটা কভাৰ কৰা নাযায় এটা ভিডিঅ'তে তো আজিৰ কাৰণে এইখিনি আগন্তুক আপোনালোকৰ ভাল ভিডিঅ' থাকিব তো ফ্ৰেণ্ডছ বাই বাই